ব'লা স্কুটি ষ্টাৰ্ট দিয়া বাহিৰত বেছি দেৰি থাকিব নোৱাৰি ব'লা দিগদাৰ আছে কিন্তু খাই ল'ব এই গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল তো গাইজ মানে ব্লগটো দেখিলে এতিয়া শুই উঠি আহিলোঁ আগফালে আহি চব বন্ধ কেপি চেপি খাবলৈ দোকান চোকান চব বন্ধ এতিয়া লগৰটোৱে মোক স্কুটিখন ষ্টাৰ্ট দিছে এতিয়া আমি শিক্ষক কিন্তু এটা মানুহ নাই চোৱা আগে পিছে দেখিছা তুমি কি মাৰা ৰ'বা তুমি কিকডাল মাৰা কিক মাৰা তুমি চবটো দিল মাৰা বহুৱাই দিয়া বাৰু এতিয়া মানে কি হ'ল মানে আজিতো তেল ডিপু বন্ধ থাকিব টেনশ্যনটো সেইটো হৈ গ'ল স্কুটিত তেল নাই ইফালে দোকান চোকান চব বন্ধ পিছত চোৱা এটা মানুহ নাই গোটেই গাঁওখন খালী কিন্তু ভিডিঅ'টো সকলোৱে চাই থাকিবা এতিয়া মই পৰিৱেশটো চেষ্টা কৰিম দেখুৱাবলৈ যে এখন মানে গাঁৱৰ পৰিৱেশত কিমান মানে মানুহে কিমান এইটো কি কাৰ্ফিউ বুলি কয় জনতা কাৰ্ফিউ মানে কিমান মানিছে এই ভিডিঅ'টো চাবা এটা মানুহ নাই এতিয়া মই বেক কেমেৰাখন গোটেই আমাৰ গাঁৱৰ একদম হেৰিয়ত অল পৰিৱেশ দেখুৱাবৰ কাৰণে চেষ্টা কৰিম তো চাই থাকা সেইটো ভিডিঅ' এটা মানুহ নাই দেখুৱাই আছোঁ গাইজ ফাইনেলি মানে কি হ'ল এখন দোকানত কেপি বিচাৰি এখন দোকান হাহাকাৰ হৈ গৈছে এখন দোকানত আহিছোঁ এতিয়া গাঁৱৰ এতিয়া মানুহক চিঞৰিব লাগিব মাতি মাতি এই দোকান বন্ধ দেখিছা এতিয়া মানুহজনক মানে চিঞৰি মাতিব লাগিব চাই থাকা অ' দুদা ৰ'বা মাতি আছোঁ এতিয়া কেপি এটা আনিবৰ কাৰণে অ' দুদা কি ক'ম আৰু কি কোনেনো ভাবিছিলে বাৰু আমাৰ যে পৰিৱেশটো যে এই দুই এদিনত যে এনেকুৱা পৰিৱেশ হৈ যাব বুলি কোনে ভাবিছিলে কোৱাচোন কোনেও চাগে কল্পনাও কৰা নাছিলে কিন্তু মেড ইন চাইনাও যে মৃত্যু হ'ব সঁচাকৈ দেই সেইটো কোনেও কল্পনাও কৰা নাছিলে কোনেও ভবাও নাছিলে কিন্তু কি ক'বা মানুহৰ সেইটোৱে মানে মানুহে জীৱনটো মানে বহুত ডাঙৰ কথা পাতিবা হেৰি দিয়ক শিখৰ আছেনে সেই দিয়া সেই আমি তোমাৰ গাঁৱৰ কাৰণেহে আহিছোঁ এই দেখি জানে বাৰু এতিয়া দোকানীও গালি পাৰিছে আজি কাৰ্ফিউ কেলে তহঁতি দোকানলৈ আহিলি বুলি জমনি কৈছা দেই তুমিয়ে দিবা বুলি জানো আৰু সেইকাৰণে তোমাৰ ওচৰলৈকে আহিছোঁ আৰু অন্য ওচৰলৈ যোৱা নাই নহয় ইমান দূৰ পৰা তোমাৰ ওচৰলৈ আহিছোঁ ধেমালি নেকি শিখৰ তিনিটা দিয়ক এই কেলা তিনিটা চিখৰ খাবানে তিনিটা দিয়ক শিখৰ আৰু কেপি এটা দিয়ক কেপি কালে হা শিখৰ নাই নেকি শিখৰ তিনিটা দিয়ক আৰু কেপি এটা দিয়ক মানে বহুত বেয়া লাগি গৈছে দেই কি যে হ'ব অসমত কিন্তু যদি বাই চান্স আৰু লাইচেঞ্চ নোহোৱাকৈ যদি আহিবলৈ হয় গাঁৱে ভূঞে যদি ভাইৰাছটো সোমাবলৈ হয় কোনো কিন্তু বাচি নাথাকিব আকৌ দেই হা বাহিৰে মানে এতিয়া আমাৰ গাঁৱৰচোন কোনো ক'তো বাহিৰলৈ যোৱাই নাই হয় নক'বা বাবা নাহে বুলি কোৱা শুনিছোঁ আকৌ আহিবলৈ হ'লে তাক আকৌ পুলিচে লৈ যাব নহয় বহুত বেয়া লাগিছে শিখৰটো বালুবৰ যেন তেন কেপি এটা স্কুটিত তেল নাই তেল কেনেকৈ ভৰাম তাৰ চিন্তা হৈ আছে কি হ'ব এতিয়া ডিপু বন্ধত স্কুটিত তেল নাই ষ্টাৰ্টেই নহৈছিলে যেন তেন ষ্টাৰ্ট কৰি এইডোখৰলৈকে আনিলোঁ এতিয়া ঘৰ পামগৈনে নাজানো আৰু দেই হ'ব এখন খুলি থৈ দিয়া
তো ভিডিঅ'টো আকৌ দেখুৱাম আৰু অকণমান আগৰ পৰা আহিমগৈ এটা মানুহ নাই ৰাস্তাত কি পৰিৱেশ মানে শিখৰ এটাৰ কাৰণে ইমান দূৰ আহিলোঁ আহি শিখৰ তীখৰ পাই মেলি খাই মেলি এতিয়া আকৌ অকণমান আগৰ পৰা আহিমগৈ আগৰ পৰিৱেশটো অকণমান আপোনালোকক আকৌ দেখুৱাবলৈ চেষ্টা কৰিম এটা মানুহ নাই কিন্তু আমি দুটাহে আছোঁ দেই ৰাস্তাত বোলা আহোঁ অকণমান দেখুৱাই আহোঁ তো গাইজ ভিডিঅ'টো চাই থাকিবা কণ্টিনিউ কৰি থাকিবা এতিয়া বেকগ্ৰাউণ্ডৰ মানে বস্তুটো দেখুৱাব চেষ্টা কৰিম এখন গাঁৱত কেনেকৈ জনতা কাৰ্ফিউ মানুহে পালন কৰিছে তাকেই দেখুৱাবৰ কাৰণে ভিডিঅ'টো বনাইছোঁ চাই থাকা Life's only getting greater. Straight up from nothing we go. Higher than the highest skyscraper. No little league we major. The proof is in the paper. We put the good in the good in the good life. We put the good in the good in the good life. You put the bad in the best. Now we alright. And it's a feeling that I can't explain. How you make it and your team still stay the same. Stay down from the jump and they never change. Man, it's a moment I could never trade. Yeah, I told my moms not to stress no more. Go hit the Bentley store and no credit card debts no more. I bought the crib and it's an escrow